নমস্কাৰ, মই কংকনা বৰুৱা আৰু আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে উৰুকা বিশেষ। উৰুকাৰ বজাৰটি সদায় বিশেষ, কাৰণ মাছ, মাংস, শাক, লতা, আলুৰ পৰা সকলোৱে লাগে, কাৰণ ভোগৰ এই ভোগালী। মায়ে ৰাতিপুৱা শোৱাপাতিতে ক'লে, ঐ দেউতাৰ লগত বজাৰ কৰিবলৈ নাইনে? উঠ সোনকালে। আৰু সেই বুলিয়ে শোৱাপাতিখনি আজি সোনকালে এৰিলোঁ, কাৰণ হোষ্টেলৰ পৰা ঘৰৰ বন্ধত যেতিয়া আহোঁ 8-9টালৈকে বিচনাখনি এৰা নাযায় বাৰু। আৰু ডাঙৰকৈ চাই আমিও এটা বৰালি মাছ, মাংস, আলুৰ পৰা ধৰি গোটেইখিনি বজাৰ দাদা আৰু দেউতাৰ লগত গৈ কৰিলোঁ আৰু একাপ চাহ খালোঁ, কাৰণ আজি দিনটো অলপ দীঘলীয়া হ'ব যে চাহ কাপৰ প্ৰয়োজন বিশেষ আছিল। আৰু ৰাস্তাত ভেলাঘৰবিলাক দেখিলোঁ আৰু মাজতে তোকো সুধিলোঁ এইটো ঘৰ কি হয়, এইটো কিয় বনাইছে, তাইও অলপ শিকিব লাগিব ন আমাৰ পৰাই। আৰু ঘৰলৈ আহিয়ে গা ধুয়ে মই লাগিলোঁ পিঠা বনাবলৈ। সঁচা কথা কওঁ যদি পিঠাবোৰ মাহঁতে আৰু বৌহঁতে বনাই, মই অলপ সহায়হে কৰোঁ।